নমস্কাৰ, আজি সকলোকে দেখাবলৈ আহিছোঁ ইণ্ডিয়াৰ সকলোতকৈ সৰু এখন চক মাত্ৰ ইমানটো বহল আৰু এইখন হৈছে কমপ্লিট স্মাৰ্ট আৰু ইলেক্ট্ৰিক ভেহিকল হয় আৰু মাত্ৰ 7 ঘণ্টা চাৰ্জ দিয়াৰ লগে এখন চলিব 220 কিলোমিটাৰ। কমপ্লিট ডিটেইলছ দিম আৰু এতিয়া ফ্ৰণ্ট চাইডলৈ আহিছোঁ। ফ্ৰণ্টটো চকী ধুনীয়া, কমপ্লিট এইটো DRL আছে, প্ৰজেক্টেড হেডলেম্প আৰু এইটো হৈছে চাৰ্জিং পইণ্টটো, যিটো পোষ্ট কৰাৰ লগে লগে আপোনাৰ এইটো হ'ব চাৰ্জিং পইণ্টটো আৰু নৰ্মেল যিটো ঘৰত চাৰ্জিং দিয়া পইণ্ট হয় তাৰ পৰা আপুনি চাৰ্জ দিব পাৰিব। আৰু এতিয়া এইফালে আহিছোঁ, যিটো আপোনাৰ হুইলটো দেখাইছোঁ, এইটো হৈছে 145/7012 হয় আৰু গাড়ীখন হৈছে আপোনাৰ নেনতকৈ সৰু। লেংথটো হৈছে 2974 mm অনলি, উইথটো হৈছে 1505 mm, হাইটটো হৈছে 1640 mm আৰু যিটো হুইল বেছটো হৈছে 2010 mm। আৰু এতিয়া মোৰ লগত আছে MGৰ SRM আৰু দাদাই সম্পূৰ্ণ ডিটেইলছখিনি দিব। আৰু দাদাৰ নামটো হৈছে? মোৰ নাম নমস্কাৰ, মোৰ নামটো সুদীপ্ত মেছ আৰু থেংক ইউ আপোনালোক আহিলে আমাৰ মাজলৈ, ধন্যবাদ। আৰু এতিয়া সোমাই আহিছোঁ গাড়ীখনৰ ভিতৰলৈ, সম্পূৰ্ণ ডিটেইলছ দিম। গাড়ীখন একচুৱেলি চিটি চেণ্ট্ৰিক ভেহিকল হয়, খুবেই কম্পেক্ট হয়, পাৰ্কিঙৰ সুবিধা হ'ব। এতিয়া ল'ৰা ছোৱালী স্কুল অনা নিয়া কৰিব পৰা, বজাৰ সেইবিলাক কৰিব পৰা, তো কম্পেক্ট হয় গাড়ীখন, পাৰ্কিঙৰ খুবেই সুবিধা হয়। ইয়াতে এখন 798 পৰা ষ্টাৰ্ট হয় প্ৰাইচটো, যায় আপোনাৰ 998 এক্স শ্ব'ৰুম প্ৰাইচ। আৰু এইটো মাহত এটা স্পেচিয়েল কনজিউমাৰ অফাৰ চলি আছে, যদি এই মাহতে আপুনি গাড়ীখন কিনে তেতিয়াহ'লে ৰেজিষ্ট্ৰেশ্যনটো আপোনাৰ ফ্ৰী অফ কষ্ট। কমপ্লিট ফ্ৰী হয়। মানে গম পাইছোঁ, যদি এই মাহত বজাৰ কৰে তেনে গাড়ীখনৰ আপোনাৰ কমপ্লিট ৰেজিষ্ট্ৰেশ্যন ফ্ৰী হৈ যাব আৰু লগতে পলিউশ্যনটো নাই। EV হয়, সকলোৱে গম পায় ইলেক্ট্ৰিক ভেহিকল কাৰণে কোনো ধৰণৰ পলিউশ্যন নাই। আৰু এটা কথা, এইখন আপোনাৰ অল ইণ্ডিয়া পাৰ্কিং 3 বছৰলৈকে কমপ্লিট ফ্ৰী। আৰু এইফালে দেখাইছোঁ কমপ্লিট স্মাৰ্ট ডিছপ্লে ইয়াতে আছে। আৰু যিহেতুখন গাড়ীত আপোনাৰ ইণ্টাৰনেট ইনচাইট বুলি কয়, কি আছে? ইণ্টাৰনেট ইনচাইট বুলি ক'লে আমি বেচিকেলি ইয়াতে 4G এম্বেডেড চিম এখন ইয়াত এম্বেডেড হৈ থাকে, যোনটো মানে আপোনাৰ ইণ্টাৰনেটটো আপোনাৰ প্ৰভাইড কৰি থাকে। চ' গাড়ীখনত ইয়াতে দেখা পাব আপুনি জিঅ' 7 আছে আমাৰ, ছটা আপডেট আহে ইয়াৰে। তো তেনেকৈ আপোনাৰ গোটেইখিনি থাকিব, MG ৱেডাৰ থাকিব, একো ৱেডাৰৰ পৰা আইকল বাটন থাকিব, তেনেকৈ আপোনাৰ ইণ্টাৰনেটৰ পৰা কাম কৰে গাড়ীখন। চ' জিঅ' 7 যেনেকৈ আমাৰ প্ৰিমিয়াম পেকেজ আছে, এইটো প্ৰিমিয়াম থাকিব। হয়, এইটো কেইবছৰলৈকে আপোনাৰ থাকে ফ্ৰী হৈ পেলাই? এইটো ফাৰ্ষ্ট 3 years আপোনাৰ ফ্ৰী থাকে, তাৰপিছত 3 yearsৰ পিছত ছাবস্ক্ৰিপশ্যন বেছড হৈ যাব। ইয়াতে এয়াৰবেগ কেইটা আছে? এয়াৰবেগ দুটা আছে। এইটো আৰু ইয়াৰ যিটো মই লেগ স্পেচ দেখাইছোঁ খুব ধুনীয়া। আৰু গাড়ীখন সৰু যদিও যথেষ্ট স্পেচ আছে, মই নিজে চকুত যদিও পিছফালে চব কিমান ধুনীয়া এটা স্পেচ আছে, আৰামত আপুনি দুজন মানুহ বহি পাৰিব। আৰু পিছফালে মই উঠি দেখাইছোঁ এতিয়া, ইয়াতো যিটো আপোনাৰ লেগ স্পেচ আছে একদম আৰামত বহি পৰিব। এইফালেও গৈ দেখাইছোঁ। আৰু ইয়াৰে এটা স্পেচিয়েল ডিজাইন দিছে, এই উইণ্ডোখন পাৰ্টিকুলাৰলি এখন ফ্লাইটৰ উইণ্ডোৰ নিচিনা এটা এক্সপিৰিয়েঞ্চ দিবলৈ চেষ্টা কৰি এইখন দিছে। ইলেক্ট্ৰিক ইয়াত লিখি থোৱা আছে। আৰু এতিয়া মই গৈছোঁ, এইটো খুলিছোঁ আৰু যিটো ইয়াৰ স্পেচ দেখাইছোঁ একদম কম স্পেচ, কিন্তু ইয়াৰ চিটটো ফ'ল্ড কৰি দেখাই দিয়কচোন কিমানটো স্পেচ আছে। এইটো 50-50 স্প্লিট হৈ যাব, আপুনি 3জন বহিলেও আপোনাৰ ধুনীয়াকৈ আপুনি স্পেচিয়াছ ধুনীয়াকৈ বস্তু লৈ যাব পাৰিব। আৰু এইটো ফ'ল্ড হৈ যাব, এইটো আৰামত এইফালে ফ'ল্ড কৰি দেখাইছোঁ। হয়, আৰু লগতে এতিয়া কি আহিছে? লগতে ইয়াৰ লগত এনেকুৱা বাকচ এটা থাকিব, য'ত নেকি আপোনাৰ MCB এটা থাকিব আৰু পাৱাৰ চকেটটো থাকিব। আৰু ইয়াতে টায়াৰ ইনফ্লেটাৰ কিট আহিব আৰু চাৰ্জাৰ আহিব, লেপটপ চাৰ্জাৰ নিচিনা আহে চাৰ্জাৰ কেবলডাল। আৰু এইটো কি হয়? এইটো আপোনাৰ টায়াৰ ইনফ্লেটাৰ কিট হয়। এইটো আৰু মই নেক্সট দাদাক সুধিছোঁ, কাৰণ বহুতো মানুহ এটা ভয় থাকে যে ইলেক্ট্ৰিক ভেহিকল ক'লে এইটো আপোনাৰ কিবা ৱাৰেণ্টি চিষ্টেম কিবা আছে? হয়, ডেফিনেটলি বেটাৰীটো ৱাৰেণ্টি থাকিব। বেটাৰীটো একচুৱেলি 8 বছৰ ৱাৰেণ্টি আছে, নতুবা আপোনাৰ 1,20,000 কিলোমিটাৰ, যোনটোৱে আগত হ'ব সেইটোৱে লাগু হ'ব। আৰু বেটাৰীটো যোনটো হয় ইয়াৰ IPv67 ৰেটেড হয়, ডাষ্ট এণ্ড ৱাটাৰপ্ৰুফ হয় বেটাৰীটো। গতিকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, কমপ্লিট ডাষ্ট আৰু ৱাটাৰপ্ৰুফ হয়। আৰু ইয়াতে মেইনলি যিখিনি ছাৰ্ভিচিং হয়, ছাৰ্ভিচিংখিনি ইয়াতে হ'ব হৈ যাব, ডিব্ৰুগড়তে হ'ব। হয়। আৰু এইখিনি কি হয়? এইটো একচুৱেলি AC কণ্ট্ৰলাৰ হয়, আপোনাৰ হিটটো আপুনি লেভেলটো এডজাষ্ট কৰিবলৈ। এইটো আপোনাৰ ফেন স্পীড কমাব পাৰে, বঢ়াব পাৰে, ঠিক আছে। এইটো হৈ গ'ল আপোনাৰ ডিফগাৰ, ৰাতি যেতিয়া আমাৰ হেৰি হৈ যায়। আৰু এইটো হৈ গ'ল আপোনাৰ মোড কেইটা, ইয়াতে 3টা মোড আছে গাড়ীত, ইক', নৰ্মেল আৰু স্পৰ্ট। আৰু এবাৰ চাৰ্জ দিলে কিমান টাইম লাগে আপোনাৰ মেক্সিমাম আপোনাৰ 6.5 hours to 7 hours ভিতৰত আপোনাৰ 100% চাৰ্জ হৈ যাব। আৰু ইয়াতে এটা ইণ্টাৰেষ্টিং ফেক্ট আছে, আপুনি যদি গাড়ীখন চাৰ্জ কৰি দিয়ে 100% যদি কমপ্লিট হৈ যায়, অটো কাট হৈ যায়, অট'মেটিক হয় এইটো। আৰু আপোনাৰ আৰু আপুনি যদি ক'ৰবাত আছে হোটেলত বা ক'ৰবাতে ষ্টে কৰি আছে, আপুনি যদি চাৰ্জ লগাই পেলাই ৰাতি যদি গাড়ীখন লক কৰি থৈ যায়, চাৰ্জাৰডাল তাতে এটেচ হৈ যায়, সেইডাল যিমান টানিলেও নোলায় আৰু আনলক নকৰালৈকে। খুব ধুনীয়া বেনিফিট, মানে গম পাইছে। আগফালে যিটো চাৰ্জিং পইণ্ট আছে, কোনো চুৰ কৰি নিব নোৱাৰে। ইয়াতে এটা চুইচ আছে ষ্টাৰ, এই ষ্টাৰটো কি হয়? এই ষ্টাৰটো হ'ল একচুৱেলি আইকল বাটন বুলি কওঁ। যেতিয়া আপোনাৰ কেতিয়াবা প্ৰব্লেম হয় বা গাড়ী ব্ৰেকডাউন হয় বা এক্সিডেণ্ট হ'ল বা কিবা হ'ল, তেতিয়া সেই পইণ্টত আপুনি এই আইকল বাটনটো যদি প্ৰেছ কৰি দিয়ে এবাৰ, উইদিন 90 seconds আপোনালৈ MG হেড অফিচৰ পৰা ফোন আহিব
কি আপোনাৰ প্ৰব্লেম হৈছে আপোনাক ষ্টেট কৰিব সুধিব আৰু তেওঁলোকে হেল্প কৰিব চেষ্টা কৰিব ফৰ এক্সাম্পল এতিয়া গাড়ীখন আপোনাৰ ব্ৰেকডাউন হৈছে তেওঁলোকে আপোনালোকৰ একজেক্ট লোকেশ্যনটো ৰোড ছাইড এছিষ্টেণ্ট টিমক দি দিব চ' ডেট আপোনাৰ গাড়ীখন ট' কৰি নিয়েৰেষ্ট ডিলাৰশ্বিপলৈকে যাতে লৈ যায় গতিকে যিহেতু আপোনাৰ কমপ্লিট পলিউশ্যন কমাই আছে আপুনি যিমান এখন গাড়ী চলাব তেতিয়া মানে যিমানখিনি আপোনাৰ যিহেতু পলিউশ্যনটো কমাব এখন গাড়ী যিমান কাৰ্বন এমিশ্যনটো আমি বচাই আছোঁ এই ইলেক্ট্ৰিক গাড়ীখন চলাই এই গছজোপা ডাঙৰ হৈ গৈ থাকিব তেতিয়া মানে বহুত ধুনীয়া ফিচাৰ্ছ দিছে লগতে দুখনকৈ পাৱাৰ উইণ্ডো আছে এটা চুইচ হয় আৰু কমপ্লিট অট'মেটিক হয় এইটো চুইচ আপোনাৰ ৰিভাৰ্ছ নিউট্ৰেল আৰু ড্ৰাইভ মডত হয় আৰু চাৰ্জিং দিলেতো জ্বলি যাব হয় চ' এইখনে আছিলে কমেটৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ আৰু দাদাক যদি আপুনি কণ্টেক্ট কৰিবলৈ বিচাৰে বা বুকিং কৰিবলৈ বিচাৰে বা MG যিকোনো গাড়ী ল'বলৈ বিচাৰে সম্পূৰ্ণ দাদাই কণ্টেক্ট নম্বৰ দি দিম মই তাতে কণ্টেক্ট কৰিবলৈ আহিব পাৰিব আৰু লাইক কৰিব কমেণ্ট কৰিব যদি ভাল পাইছে ভিডিঅ'টো আৰু যিমান পাৰে শ্বেয়াৰ কৰিব গতিকে নতুন এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ জয় অসম